So guys, welcome back to local vlogs. আজি আমাৰ এটা লাষ্ট দিন মানে কালিতে কাম শেষ হৈছিল। আজি এই দুটামান ফটো মাৰিব লগা আছিল, এই ফটোকেইটা মাৰা হ'ল। কালি আন্ধাৰ হৈ গ'ল আৰু বৰষুণ হ'ল, সেইটো কাৰণে নললো। বাকী আমাৰ ডেকা আহি আছে, গৰুৰ ডাক্তৰ তুলসী ভট্ট না কি, হাৰাৰ ডাক্তৰ তুলসী ভট্ট। বাকী গাড়ীখন এটাই আছে, গাড়ীখনতো জানেই প্ৰস্তাৰতে নহয়। এতিয়া কাৰোবাৰ গাড়ী মাতিব লাগিব, মাটি টানিব লাগিব, আমি ঠেলিবও নোৱাৰোঁ। তাৰমানে এইখিনি জেগাত অলপ এই আছে, চাই লওক আপোনালোকে। এইখিনি চাওক, এতিয়া গাড়ীটো টানিব পাৰিব নহয় না, এইখিনি জেগাত দিগদাৰ হৈ যাব, ঠেলিব নোৱাৰিম। গতিকে বেলেগ গাড়ীটো টানিলেহে গাড়ীখন হ'ব। তথাপিতো চেল্ফ মাৰি ট্ৰাই কৰিম, যদি হয়তো হ'লে, নহ'লে আৰু সেয়ে কৰিব লাগিব। বাকী আজি আমি ৰিটাৰ্ণ হ'ম গুৱাহাটীক লাগি, আৰু গুৱাহাটীক লাগি যাওঁতে আমাৰ লাগিব 2 দিন। ভাবি চাওক, 600 কিলোমিটাৰ 700 কিলোমিটাৰত 2 দিন লাগে। কেনেহেন পৰিস্থিতিৰ ৰাস্তা হ'ব পাৰে ইয়াতে, ভাবি চাওক। বাকী যি নহওক, ইয়াতে আমি এই ওপৰত ঘৰ আছিল টাৱাৰৰ মালিকৰ। প্ৰথম দিনা কৈছে যে অকল খানাৰ বজাৰ কৰা বস্তুখিনিৰ পইচাটো দিলি হ'ল, তাৰে পিছত তহঁতে নিজে বনাই খাবি। ঠিক আছে, হ'ব, খানাৰ বজাৰ কৰাটো কিমান লাগে, যিখিনি লাগে সেইখিনি দিম আৰু। কৈছে এতিয়া আৰু ৰাতি মই খানাৰ বজাৰৰ পইচাটো ক্লিয়াৰ কৰি দিলোঁ। এতিয়া আৰু ৰাতিপুৱাই কৈছে যে এক্সট্ৰা আৰু 1500 টকা লাগে। আমি যে থাকলোঁ খালোঁ, সেইদিনাতে ক'ব লাগে আমি তাতে নাথাকোঁ, আমাৰ গাড়ী খালী হৈ গৈছে, আমি গাড়ীৰ ভিতৰত থাকি যাওঁ। এই হৈছে আমাৰ এই কুলেটি, এইগিলা মানুহ বিৰাট অসাত মানুহ আৰু পইচাৰ কাৰণে মৰি যায়। কি কয় হয় না নহয় কচোন, পইচাৰ কাৰণে মৰে না নমৰে আৰু মানুহ? পইচা বাহিৰে একো চিনি নাপায়, চিনি নাপায়। পইচা হ'লে চব চিনি পায়, পইচা নহ'লে একো চিনি নাপায়। তো গাইছ, যি হয় হ'ব আৰু দেখা যাব। বাকী আগে এখন ষ্টাৰ্ট কৰা ট্ৰাই কৰোঁ, তাৰে পিছত তাতে পইচা দিব লাগিব, দিব লাগিব। আৰু লগতে আমি এতিয়ালৈকে আকৌ চাহ পানী খোৱা নাই। চাহ পানী এখন তলত যায়, এটিএম নাই, গুগল পে নাই। অসমৰ দৰে হ'ব নোৱাৰে, এইগিলা জেগা এতিয়াও বহুত পিছ পৰি আছে। গাড়ী চাড়ী ষ্টাৰ্ট কৰি বঢ়িয়াকৈ আহি গ'লো। ইয়াতে পেট্ৰল পাম্প এটা আছে, এইখিনি পঢ়াই দি কিনো দেখিছোঁ। বাকী ইয়াতে তেল ভৰাব লাগিব। এতিয়া অফিচত ফোন কৰিছোঁ, 1 ঘণ্টামান দেৰি লাগিব, এটা 1 ঘণ্টামান ৰখো। এতিয়া সেই 1 ঘণ্টাটো ৰখাৰ সময়খিনি মই অলপ টয়লেট ফ্ৰী হৈ আহিলোঁ, আৰু লগতে ষ্ট্ৰিং আৰু বিস্কুট আছে, এইখিনি খাওঁ। ইয়াতে ভাত খাব নোৱাৰে গাইছ, 200 টকা এসাঁজ ভাতত। সেই আৰু বহুত দিন হ'ল মাছ মাংস দেখাই নাই আকৌ। আমি সেইগিলা নহ'লে চলিবই নোৱাৰোঁ, সেই নাই, কি কৰিম আৰু, উপায় নাই। বাকী গাড়ীখন এতিয়া বন্ধ কৰিছোঁ, ইবাৰো জ্বালা দিব নেকি ক'ব নোৱাৰোঁ। আৰু এতিয়া অলপ প্লেইন আছে বাৰু, বেকত হ'ব লাগে ষ্টাৰ্টত, যদি হয়তো ভালে কথা। বাকী ষ্টিংখিনি খাই ল'ম। আমাৰ বুঢ়া চালা কুত্তাৰ কথা কওঁতে মনত পৰিছে, আমাৰ পংকজ ব্লগছ, চিৰি পংকজ ব্লগছ, তাৰ পৰা খবৰ কি? তাক ফোন কৰিছিলোঁ কালি, একবাৰ কৰাই নাই, এবাৰ ফোন কৰিব লাগিব। আপোনালোকেও তাৰ ভিডিঅ'বিলাক চাই থাকিবচোন, মোৰো চাব, তাৰো চাব, চবৰে চাব, আৰু কি আৰু। চ' গাইছ, 1 ঘণ্টাৰো বেছি ৰখিলোঁ নেকি এই পাম্পটোত। এতিয়ালৈকে পইচা আহি পোৱা নাই, ফোনো ৰিচিভ কৰা নাই। যেতিয়ালৈকে নাপায় তেতিয়ালৈকে ৰখি থাকিম না কি দেখা? তাত বাহিৰে বেলেগ উপায় আছে নেকি? না নিজৰ পকেটত তেল ভৰাই ঘৰত যাব? তেনেহ'লে নাযাওঁ, ইয়াতে ৰখি থাকিম। ফোন আহিব, তেল ভৰাম, যাম। তেল চেল ভৰাই আহি গ'লো। পুলিচ চেকিং এটা পাইছিলোঁ, বাপ্পা চেকিং আই মানে ম্যানমাৰৰ কাৰণে চেকিংটো হয়। ড্ৰাগছ চাগছৰ পৰা বহুত কিবা কিবি বস্তু সোমাই থাকে, সেইটোৰ কাৰণে চেকিং হৈছে। ইঞ্জিন খুলি ৰেপাই বেগ চেক খুলি উৎপাত। বাকী যি নহওক, এইবোৰকে যাই আছোঁ দোকান। এতিয়া কেইনাই যাই পোৱাৰ গেৰাণ্টি নাই, আৰু 2 দিনটো লাগবই লাগিব। এই ইঞ্জিন খোলা, বনেট খোলা আকে আৰু ঢাকনাখন খোলা মানে ইঞ্জিন। বাকী ঠিক আছে দিয়ক গাইছ, যাই থাকো। এপান দে আৰু কোনে উঠুৱে গাড়ী। ৰাস্তাই দিও সোমাব লাগিব, এই ৰাস্তাত আহিব গাড়ী চালো, আৰু জীৱনত নাহো মিজোৰামক মই। এই চাকচোন ৰাস্তা, অৱস্থা মিজোৰাম এমবিআই ধৰছি। এতিয়া কি কৰোঁ, 6000 টকা ফাইন। যদি ফাইন ৰিচিভ নোহোৱাকৈ ফাইনটো দিওঁ, 5000 টকা দিলে যাব দিব, আৰু যদি 6000 দিওঁ তেতিয়াহ'লে ৰিচিভ দিব। য'তে য'ত গাড়ীৰ কাগজ ফেল। কি কৰোঁ এতিয়া, মালিকে ফেল কৰি থৈ দিছে, মালিকক কৈছোঁ, মালিকে কথাই নুশুনে। এইগিলা মানুহৰ গাড়ী চলোৱাতকৈ এই কিবা পাঞ্জাহাজ জাহাজ চলাই থকা ভাল, ক'ৰবাত ঠেলা চেলা চলাই থকা ভাল। কাগজো নাই, একো নাই, টেক্সো নাই, ঠেলি থাক নি থাক। এনেকৈ হেলি বহুত জ্বালা হ'বই গাইছ। এটাতে নোৱাৰোঁ, এটাতে নাথোঁ, ক'লোৱে আগতে কৈছোঁ। আৰু কোনোবা যদি আহিবও খোজে, এনেকুৱা মানুহ তাতে, সেনেকুৱা মানুহ হেৰিত তাতে আহিবা নহয় থাকোঁ। এনেকুৱা মানুহ যোনে জানে আৰু সেনেকুৱা মানুহ তাতে কাম কোনোদিনে নকৰিব। একদম ফাল্টু মানুহ, আজিলৈকে পোৱা নাই এনেকুৱা ফাল্টু।
সো গাইস এই জায়গাখিনিত এমবিআই ৰাখি থৈ গৈছি, এমবিআই গুচি গৈছি, চাবি তাবি গাড়ীত ডকুমেণ্ট চকুমেণ্ট চব লৈ গৈছি। আমাৰ হাতত এতিয়া একো নাই। গাড়ীত মোবাইলো চাৰ্জ দিবা চাৰ্জ নাই, 19% চাৰ্জ আছে, মৰি থাকিম কিজানি আজি। বেয়া খং উঠি আছে গাইছ। আৰু কুঁৱলী চাকচোন, কুঁৱলী হৈ গৈছে পুৰা। এনেকুৱা মালিক জীৱনত আৰু কোনো ড্ৰাইভাৰক যাতে নেদে। তো গাইছ বাজিল 6টা না 5টা, আছে যাব এনেকে বহি ইয়াতে বিস্কুটের লাইন করে দিছো। উপায় নাই, কি কৰিম আৰু ৰাতিবিলাক খাবা যাবা, বিস্কুটে খাবা লাগিব। এতে কাৰ ঘৰত ভাত খাবা যাম, তাতে আসলো কাৰণে দিছিল, এতে কোনি দিব। বাকী যি নহওক এই শিখৰ 50 টকা শিখৰ বস্তা আন শিখৰ। গাড়ীত নাই চাবি, মোৰ লাইচেন্স নিছি, তাৰে পিছত গাড়ীত ডকুমেণ্টছ ঘটাই লৈ গৈছে। কালি পুৱা আহিব, পইচা দিব লাগিব, যাব লাগিব, নহ'লে চেছ। লাইচেন্স খান নিদিলেও মই গাড়ীখন থৈ গেলো, লাইচেন্স খান লৈ গেল না, সেইকাৰণে দিগদাৰ হ'ল অলপ। বাকী যি নহওক দেখা পাম দিয়ক আৰু ৰাতিপুৱাক লাগি যদি বাচি থাকো দিয়ক। চ' গাইছ গুড মৰ্ণিং। বহুত টাইম হ'ল আৰু যিখিনি জেগাত আছিলো সেইখিনি জেগাৰ মানুহটো মানে মানুহ একঘৰ আছে। বেয়া বুলিও ক'ব নোৱাৰো, ভাল বুলিও ক'ব নোৱাৰো, কাৰণ দুয়োটাৰ মাজতে আমি পৰি আছো। এক প্ৰকাৰে ভাল বুলিও ক'ম, কাৰণ আমাক ধুনীয়াকে এইখিনি বস্তু দিছে, কম্বল চম্বল, আৰু ৰাতিপুৱা উঠি চাহ তাহ দিলাক। মই মুখ চুখ ধুলো, চাহ তাহ খালো, খাই এতিয়া মোৰ এমবিআই আহিছে ইয়াতে 7টা বজাতে আহিছে। আহি 7টা না 6টা বাজিল, আহিয়ে গাড়ী ধৰা আৰম্ভ কৰি দিছে। তাৰমানে 2টা বজাক লাগি 3টা বজাক লাগি থাকে, তাৰ পৰা নাই, তাৰমানে ইমান গাড়ী ধৰে ইয়াতে। বাকী যি নহওক মোৰ ফালে এটা পিছফালে ভিউ এটা আছে, মানে আপোনালোক ইফালে দেখি আছো, ৰ'ব চাওকচোন, চাই লওক, মজা লাগছে। বাকী আৰু বেলেগনো কি ক'ম, পুলিচ ড্ৰাইভাৰটো হৈয়ে থাকে তেনেস্থলত। মালিকে এতিয়া মালিকৰ বস্তু ভুল আছে, কাগজ ভুল আছে, এতিয়া মালিকে পইচা নিদিলে মই কি কৰিম। আমি এতিয়া মালিকৰ কাৰণে বুজি থাকিব লগা হৈ আছে, প্ৰব্লেমটো সেইটো হৈ আছে। দেখা যাব দিয়ক কি হয়। সময়ো যাই আছে, দিনো যাই আছে, এনেকে আৰু বুঢ়া বহাই দি বন্দা বিক্ৰী বহাই দি বহি আছো ইয়াতে। আমাৰ লগত যি আছিল সি গুচি গৈছি, আমি দুই একলা হলো এতিয়াতে। বাকী মালিকে কি কৰে, 2-3 ঘণ্টা ৰখিবা কৈছি, তাৰে পিছত কিবা এটা হ'ব আৰু যি হয় দেখা যাব। মুঠতে আজি ইয়াতে নাথাকো আৰু লাগা কান্দিম মইতো কান্দিমেই। অকৰা পুলিচ ঘণ্টা আকৌ বুজি চুজি নাপায়, ভালকে কলেও হেৰি নকৰে, কনচিডাৰে নাই। অসমত যাবা দি মিজু গাড়ী উপায় নাই, কি কৰব আৰু। এনেকুৱা প্ৰব্লেম যাৰ লগত হয়, সেই প্ৰব্লেম হোৱা মানুহটোৱে গম পায়, যাৰ লগত নহয় কোনে গম পাব, সেনে আৰু দেখা যাব দিয়ক। এই দুনিয়াৰ পাহাৰৰ মাজত এপাৰ আকৌ যাব নোৱাৰি, এতিয়া মৰাত বাহিৰে বেলেগ উপায় নাই, যদি কিবা কোনোবাই কিবা কৰেও। দে হ'ব দিয়ক, কি হয় গাইছ দেখা যাব আৰু নাকি। তো গাইছ ফাইনেলি আমাক এৰি দিছে, বৰ জমনি হৈছে দিয়ক, এৰি দিছে যদিও সিমান হেপী নহয়। বাকী যি নহওক এতিয়া আমি যাব আহিছোঁ, আমি 2টামান বজাত আহিলোঁ, এতিয়া 180 কিলোমিটাৰ যাব লাগিব। আইজল পৰকলৈকে ধৰি লওক 2টামান বাজিব, 2টাৰ আকৌ হে ৰাতি 10টামান বাজিব আৰু যি নাবাজক। বাকী এতিয়া যাই থাকিম লাহে লাহে। বাকী আমাৰ লগততো গুচিয়ে গৈছে, আৰু যাই থাকোঁ বোলক, আইজলক লাগি যাই এই ব্লগটো শেষ কৰি দিম। তাৰ পৰা আৰু এটা নেক্সট ব্লগ আৰু এটা দিম আৰু আপোনালোকক কৈ থলো। এইটো বোলে গাইছ 6 নম্বৰ নেশ্যনেল হাইৱে মিজোৰামৰ। এই জংঘলৰ মাজত এইটো নেশ্যনেল হাইৱে বুলি কয় কোনোবাই, পাগলা কৰি দিব দে আৰু। এইগিলা ৰাস্তা গাইছ নামত নেশ্যনেল হাইৱে ঠিকে আছে হাইৱেটো, কিন্তু এই পাহাৰগিলা কেনেকে খহে দেখছি না ওপৰৰ পৰাই, এইগিলা গুচেছি চাইডত কোনে আহে এইগিলাক। ইয়াতে আজি যদি পাহাৰখন খহি যায়, কালিক লাগি বহি থাকাতে চাফাও কৰিবেন নহয়, যাবও দিবেন নহয় বৰ য'ত। তাৰে পিছত বৰষুণ দিলেতো ৰিক্স বেছি হৈ যায়। এতিয়া বৰষুণ নাই বাৰু, বৰষুণ নহওঁতে পাৰ কৰিব পাৰিলে আমাৰে ভাল, না কি দেখা। এতিয়া বৰষুণ নহওঁতে পাৰ হওক কেনেকে হৈছি গাইছ, খিলগিলা দেখছি না ৰাস্তা বেয়া, যাই থাকো।
গাইছ যিটো ৰাস্তা দি আহিছিলো যিটো ভাবি আছিলো সেইটোৱে হ'ল আগত চাক গাড়ী জাম হৈ আছে দেখছি না মানে লেণ্ডশ্লাইড হৈছে গাড়ী লেণ্ডশ্লাইডটো মানে শিল গিলা গুচি আছে গুচোৱা হ'লে যাবা দিব চাওঁ ৰ'বচোন আগত দেখি যায় যদি চাবা পাৰো দেখি আছো ৰ'ব গাইছ গাড়ী গিলা আহিবা দিছি যাবাও দিছি মই ভাবছিলো লেণ্ডশ্লাইড হৈছে লেণ্ডশ্লাইড হোৱা নাই পাহাৰটো কাটি হৈ আছে মানে জাগাটো বহল কৰি আছে দেখা পাম ৰ'ব ইহে কচি যাই পেলাই চাই আছি মই চাব যোৱা নাই না দেখা পালাক না কেনে ভয়ানক ৰাস্তা এই এনেকুৱা যদি সেদান গাড়ী লৈ আহে নহয় এতে অৱস্থা নহয় যাব ই দুই কিমান টাইম ফাঁচি আছে তাৰ কাৰণে আমি ৰৈ আছিলো সেদান গাড়ী চাপাৰ হয় না গাড়ী কিমান সেইটো কাৰণে অলপ প্ৰব্লেম হয় উপায় নাই দিয়ক আৰু কি কৰিব যাবাতো লাগবই বাকী যাই আছো দিয়ক লাহে ধীৰে গোয়িং টু কি বুলি কয় গাইছ চ' গাইছ 3 দিন মূৰত খানা পাইছো ৰুটি ভাত গোটাই একেলগে পেকিং মানে কেছটো বেলেগ একো নাই কাহিনীটো অলপ বেলেগ আছে মই কৈ দিওঁ আপোনালোকক কাহিনীটো এনেহেন ইয়াতে গাড়ী আগত ব্লক হৈ আছে হ'লে ইয়াতে কোম্পানীৰ ৰাস্তাৰ কাম কৰা মানুহ বিহাৰৰ হ'লে ইয়াতে গাড়ী ৰখালাক আমাক ৰখি পেলাই কলাক যি গাড়ী যাব নোৱাৰে আধা ঘণ্টা 15-20 মিনিট লাগিব গতিকে ইয়াতে ৰখি দিয়ে তাৰপিছত কথা পাতি থাকোঁতে কলাক ভাত পানী খালি নে নাই মই বোলো মই 3 দিনে এতিয়া খোৱা নাই বাকী দুটা আছিল সিহঁত দুটা খাই আছি বাকী মই আৰু খোৱা নাই এতিয়া এই ৰুটি চুটি দিছি বঢ়িয়াকে আমি খাওঁ ড্ৰাইভাৰৰ কথা বুজি পায় সেই মানুহটো তাৰমানে আগতে ড্ৰাইভাৰ আছিল এটা আছে বাৰু মানুহটো বাকী যি নহওক এতিয়া খাই লওঁ আৰু আইজল পাবা বেছি নাই আৰু 40-35 কিলোমিটাৰ মান আছে আইজল পাই যাম লাহে যাই আছো দিয়ক আৰু যি ৰাস্তা বেয়া উপায় নাই কি কৰিব আৰু এই আৰু লগতে লেণ্ডশ্লাইড হৈ গাড়ী বয়া হৈ এইটোৱে বিৰাট ডাঙৰ প্ৰব্লেম এই পাহাৰীয়া ৰাস্তাত বহুত ডাঙৰ প্ৰব্লেম বৰষুণ দিলে তামাম লেণ্ডশ্লাইড হৈ থাকে পাহাৰত এইতকে ডাঙৰ জ্বালাৰ বেলেগ নাই লেণ্ডশ্লাইড হৈ গাড়ী বেয়া হৈ কিবা হয় এনেকে গাড়ী জাম লাগি যায় সেইফালৰ পৰা গাড়ী আহে আৰু ইফালে ব্লক কৰি দিয়ে সিফালে ব্লক কৰি দিয়ে ইফালৰ পৰা গাড়ী যায় সেনেকে আছে আৰু তাতে আৰু আমি য'ত ৰৈ আছো এইখিনি জেগা হৈছে লেণ্ডশ্লাইডৰ জেগা ইয়াতে আৰু লেণ্ডশ্লাইড হৈ গ'লে হৈছে আৰু কি হ'ব পাহাৰ দে গাইজ ফাইনেলি মই আইজলৰ মাজমজিয়াত আছো বৰ্তমান আপোনালোকক ৰাতিৰ আইজলখন দেখি দিওঁ একবাৰ এই চাক দেখা পাইছে না গাইজ ৰাতিৰ আইজল কেনেকৈ লাইট জ্বলে চ' গাইজ ৰাতিৰ আইজলৰ অলপমান নমুনা অলপ কিবা দেখি দিলোঁ যাক আৰু উপায় নাই কাৰণ তাতে ৰখবা নোৱাৰো MBAৰ প্ৰব্লেম ট্ৰেফিক বহুত সেইটোৰ কাৰণে আমি আহি পেলাই এটা তেল ডিপ পাইছোঁ আগত ইয়াতে ৰখছোঁ মানে কি হৈছে ৰাতি 3টা বজাত মই আইজল পাৰ কৰি আহিছোঁ আইজল পাৰ কৰি আহি মোটামুটি 10 কিলোমিটাৰ মান আহিছোঁ আহি মোৰ গাড়ীত তেল খতম উপায় নাই ৰাতি আৰু মই আগে নাহিলেও নহয় পিছে নেগিলেও নহয় সেইটোৰ কাৰণে মই আহিব লগা হৈ গ'ল এই তাৰে কাৰণে মোৰ গাড়ীত তেল খতম হ'ল তেল খতম হৈ পেলাই মোৰ তাতে আৰু লগা 2জনমান কৰিমগঞ্জৰ কাম কৰা মানুহ পাইছোঁ সিহঁতৰ পৰা মই ডিজেল লৈছোঁ 2 লিটাৰ লৈ কিনে মই তেতিয়া এই তেল ডিপটোক লাগি আহিছোঁ আহিলে তেল ভৰাব ৰখি আছোঁ এই আজিও ফোন কৰি আছোঁ আজিও খবৰ নাই তেলৰ এই তেলটো দিলি আৰু ইয়াৰ পৰা আমি যাব পাৰোঁ আৰু সেই দক আৰু ভিডিঅ'টো আজি এইখিনিয়ে আছিল আৰু এইটো ভিডিঅ' এইখিনিতে সমাপ্ত কৰোঁ গতিকে বেয়া নাপাব ভালে হৈছে বেয়া হৈছে চাব আৰু এডজাষ্ট কৰি ল'ব ভাল কৰিব ট্ৰাই কৰোঁ কিন্তু ভাল কৰিব নোৱাৰোঁ কিয় বা গম নাপাওঁ মই নিজে গম পাইছোঁ আপোনালোকেতো গমেই পায় কি হ'ব দিয়কচোন কি হয় দেখা যাব